স্বাগতম জনাইছো। আজি মই একো বনোৱা ভিডিঅ' লৈ অহা নাই। আজি মই এটা বেলেগ ভিডিঅ' লৈ আহিছো। আজি দুদিন আগত মই স্ক্ৰীন পেইণ্টিঙৰ স্কিন বনোৱা ভিডিঅ' এটা আপলোড দিছিলোঁ আৰু তাত আপোনালোকে বহুতে কমেণ্ট কৰি কিছু প্ৰশ্ন সুধি আছে। চব প্ৰশ্নৰ উত্তৰ কমেণ্টত দিয়া সম্ভৱ নহয়, সেয়ে মই ভিডিঅ' আকাৰে আপোনালোকৰ ওচৰত আজি প্ৰশ্নৰ উত্তৰ দিম। তাকে লৈ আজি ভিডিঅ'টো বনাইছো। প্ৰথমতে মই প্ৰশ্নৰ উত্তৰবোৰ দি লওঁ। মই উত্তৰবোৰ চাই কিনে দি আছো। এজনে সুধিছে ফুলটো বনাবলৈ ক'লে কিমানকে লয়? আচলতে মই এইটো বিজনেছৰ কাৰণে বনোৱা নাই। মই আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ' বনাইছো। আপোনালোকে ঘৰত বনাই ল'ব পাৰিব। সেয়েহে মই এইটো বিজনেছৰ কাৰণে বনোৱা, যিহেতু পইচাৰ কোনো কথা নাই। নেক্সট এজনে দিছে বহুত ধন্যবাদ। ধন্যবাদ আপোনালৈও মোৰ ভিডিঅ'টো চোৱাৰ বাবে। নেক্সট এজনে সুধিছে ফুলটো কাগজত বনাই নে বেলেগ বনাই? বুজাই দিবচোন। ফুলটো আচলতে কাগজতে বনোৱা হয়। এই কাগজটোৰ নাম হ'ল ৱাটাৰ পেপাৰ। মই আপোনালোকক পেপাৰখন দেখুৱাই লৈছো। মই কৰি অনা পেপাৰ আছিল আৰু এই নকৰাকেও আছে। এইখন হ'ল ৱাটাৰ পেপাৰ। এইখনত দুটা ভাগ থাকে, এটা ডাঠ থাকে, এটা পাতল থাকে। আপোনালোকে যেতিয়া ৱাটাৰ পেপাৰখনত ডিজাইনটো কৰিবলৈ যাব, তেতিয়া তলত হাতখন দি চাব। যোনখন পেপাৰত আপোনালোকৰ হাতখন ভালদৰে স্পষ্টকে উঠে, সেইখন পেপাৰহে ব্যৱহাৰ কৰিব। ডাঠখন ল'লে ডিজাইনটো বেছি ভালকে নুঠিব, কাৰণ সেইখন ডাঠ, যিহেতু ডিজাইনটো বনাবলৈ টান পাব। আৰু এজনে সুধিছে স্ক্ৰীন পেইণ্টিঙৰ যিপাহ ফুল লৈছা, সেইপাহ ফুল নৰ্মেল জেৰক্স লৈছা নে বেলেগ কিবা বুলি ক'ব লাগিব দোকানত? আচলতে এইখন জেৰক্সে হয়, কিন্তু নৰ্মেল পেপাৰত নহয়। আৰু জেৰক্সৰ দোকানত আপোনালোকে এইখন নাপাব। স্ক্ৰীন পেইণ্টিঙৰ দোকানতহে পাব, যি মানে ধৰক বিয়াৰ কিছুমান কাৰ্ড কৰে বা কিবা তেনেকুৱা ধৰণৰ কাৰ্ড বনাই, তাতহে পাব আপোনালোকে। সেইখন আপোনালোকে কৈ দিব লাগিব ৱাটাৰ পেপাৰ বুলি। আৰু এজনে সুধিছে বস্তুবিলাক ক'ত পাম জনাবচোন। বস্তুবিলাক আপোনালোকে স্ক্ৰীন পেইণ্টিঙৰ দোকানতো ল'ব পাৰিব আৰু অনলাইনতো ল'ব পাৰিব। আৰু এজনে সুধিছে ফ্ৰেমটো ক'ত বনাই আৰু ফ্ৰেমটো কি দিয়ে ক'বচোন। ফ্ৰেমটো আপোনালোকে অনলাইনতো কিনিব পাৰিব আৰু ঘৰতো বনাই ল'ব পাৰিব। মই এইকেইটা অনলাইনত কিনিছো আৰু এই দুটা মই ঘৰতে বনাই লৈছো। এই দুটা মোৰ ঘৰত বনোৱা ফ্ৰেম। আপোনালোকে ঘৰতো বনাই ল'ব পাৰিব আৰু অনলাইনতো কিনিব পাৰিব। আৰু এই স্ক্ৰীনখনত কি ব্যৱহাৰ কৰিছো সুধিছে। এই স্ক্ৰীনখনত চনাকত আৰু চেন্সিটাইজাৰ মিহলাই লৈছো। মিহলাই লৈ ইয়াত লগাই দিছো। আৰু চনাকত আৰু চেন্সিটাইজাৰৰ পৰিমাণ হ'ল 10:2। চনাকত যদি 10 লয়, তেতিয়াহ'লে চেন্সিটাইজাৰ 2 ল'ব লাগিব। আৰু এজনে সুধিছে ফ্ৰেমটোত ফাৰ্ষ্ট কি মাৰি লৈছে, কাপোৰ নে পেপাৰ? ফ্ৰেমটোত প্ৰথমতে মই কাপোৰে মাৰি লৈছো। এই কাপোৰখনক মেছ বুলি কোৱা হয়। এক প্ৰকাৰ নাইলনৰে হয়। আপোনালোকে অনলাইনতো কিনি ল'ব পাৰিব আৰু স্ক্ৰীন পেইণ্টিঙৰ দোকানতো ল'ব পাৰিব। মিটাৰ চিষ্টেমত কিনিবলৈ পাব। আপোনালোকে এইখন ঘৰতে মেছখন মাৰি ল'ব পাৰিব। এই মানে ফ্ৰেমটোৰ ওপৰত আপোনালোকে এনেকৈ বনাই ল'ব পাৰিব। আৰু এজনে সুধিছে ব্লু স্ক্ৰীনখন বনোৱা শিকাবচোন প্লিজ। এইটো ভিডিঅ'ৰ পৰা বহুত শিকিব পাৰিলো। আগলৈ এনেকুৱা ভিডিঅ' পাম বুলি আশা ৰাখিলো। আপোনাক ধন্যবাদ জনাইছো মোৰ ভিডিঅ'ৰ পৰা কিবা শিকাৰ বাবে। আৰু ব্লু স্ক্ৰীনখন বনোৱা শিকাৰ কথা কৈছে যে, ব্লু স্ক্ৰীন বুলি কোনো কথা নাই। চনাকতটোত যেনেকুৱা কালাৰ হয়, স্ক্ৰীনখনৰো কালাৰ তেনেকুৱা হ'ব। মোৰ চনাকতটোৰ কালাৰ সেউজীয়া, সেইকাৰণে মোৰ স্ক্ৰীনখনৰ কালাৰ সেউজীয়া হৈছে। আৰু যদি চনাকতটোৰ কালাৰ নীলা হয়, তেতিয়াহ'লে স্ক্ৰীনখনো নীলাই হ'ব। এজনে সুধিছে স্ক্ৰীনখনত কিমান দাম লয়? মই আচলতে বিক্ৰীৰ কাৰণে স্ক্ৰীনখন কৰা নাই। মই বিক্ৰীৰ কাৰণে নবনাও। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ডিজাইন দি ঘৰতে স্ক্ৰীনখন বনাই ল'ব পাৰিব। আৰু দুজনে প্ৰায় একে ধৰণৰে প্ৰশ্ন সুধিছে। আপুনি অলৰেডি কাঠৰ ফ্ৰেমটোত কি লগাই থৈছে আৰু কাপোৰখন কি ব্যৱহাৰ কৰিছে তাকে সুধিছে। মই দুয়োটাৰে একেলগে উত্তৰ দি দিছো। মই এইখন ফ্ৰেমত লগোৱা কাপোৰখন মেছ বুলি কয়। এইটো আপোনালোকে ভাল কোৱালিটিৰ ল'ব। বহুত ধৰণৰ কোৱালিটি থাকে, আপোনালোকে ভাল কোৱালিটিটো লৈ ল'ব। আপোনালোকে 90 মানৰ লৈ ল'ব। 120 কোৱালিটিৰো আহে, আপোনালোকে তাৰে ভালটো লৈ ল'ব। এজনে সুধিছে চেন্সিটাইজাৰত কি মিলোৱা হৈছে আৰু কাপোৰটো
কি ইউজ কৰিছে জনাব। কাপোৰৰ কথাটো মই আগতে কৈছোঁৱে, এতিয়া মই চেনিটাইজাৰৰ কথাটো কওঁ। আপোনালোকে চনাকতটো কিনিলে তাৰ লগত সৰু সৰু চেনিটাইজাৰৰ পেকেট দিব, 5 গ্ৰাম মানকে থাকে। আপোনালোকে তাৰে এক পেকেট 50 ml পানীৰ লগত মিহলাই ল'ব লাগিব। আৰু এই চেনিটাইজাৰ মিলোৱা বটলটো আপোনালোকে আন্ধাৰ ঠাইত থৈ দিব, পোহৰ ঠাইত থৈ নিদিব। চনাকতটো কিন্তু পোহৰ ঠাইত থলেও কথা নাই, কিন্তু চেনিটাইজাৰ মিলোৱা বটলটো আপোনালোকে আন্ধাৰ ঠাইত ৰাখিব। আৰু এজনে সুধিছে গ্লাছখন কিমান লয়। মই গ্লাছখন 3 লৈছোঁ, আপোনালোকে 4 ল'ব পাৰে। কিন্তু গ্লাছখন যিমান ডাঠ হয়, ছানলাইটৰ পৰিমাণটো সিমানে বেছিকৈ ল'ব লাগিব। আৰু যদি গ্লাছখন পাতল হয়, তেতিয়াহ'লে ছানলাইটৰ পৰিমাণটো কমকৈ ল'লেও হ'ব। আৰু এজনে কমেণ্ট কৰিছে, থেংক ইউ ভিডিঅ' দিয়াৰ বাবে, বনাই চাম পাৰোনে নাই। নিশ্চয় পাৰিব, কিয় নোৱাৰিব। আপোনালোকে ট্ৰাই কৰি চাব, নিশ্চয় বনাব পাৰিব। এজনে কমেণ্ট কৰিছে, বহুত ভাল পালোঁ, আজিলৈকে কোনেও এনেকৈ স্ক্ৰীন বনাই দেখুওৱা নাই, তুমিয়ে যে দেখুৱালা, বহুত ভাল পালোঁ। ফ্ৰেমটোত আৰু স্ক্ৰীনখনত কি কাপোৰ ব্যৱহাৰ কৰা আৰু ফুলটো কি পেপাৰত উঠাই জনাবা বুলি আশা ৰাখিলোঁ। আপোনাক বহুত ধন্যবাদ। ইয়াৰ উত্তৰ মই আগতে দিয়ে দিছোঁ, আৰু বিশেষ মই এতিয়া আকৌ বেলেগ উত্তৰ নিদিওঁ, আগতে দিয়ে দিছোঁ। মই প্ৰায়খিনি প্ৰশ্ন একেয়ে, প্ৰত্যেকবোৰৰ প্ৰশ্নৰ মই উত্তৰ দিয়ে দিছোঁ। আৰু এতিয়া ভিডিঅ'টোৰ শেষত মই এটা জানিবলগীয়া কথা আপোনালোকক জনাই দিওঁ। এতিয়া মই আপোনালোকক চনাকত আৰু চেনিটাইজাৰ মিহলোৱা পদ্ধতিটো বুজাই দিওঁ। যদি আপোনালোকে চনাকতটো 10 ভাগ লয়, তেতিয়াহ'লে চেনিটাইজাৰটো 2 ভাগ ল'ব লাগিব। আৰু একদম ভালদৰে মিহলি কৰি ল'ব লাগিব। আপোনালোকে যিকোনো বাতি এটাত মিহলাই ল'ব, চাফা সাজত মিহলাই লৈ এই স্ক্ৰীনখনত পুৰা সমানভাৱে লগাই দিব। আৰু লগোৱা হোৱাৰ পাছত তলফালেও সমান হ'ব লাগিব, দাগ পাতল হ'ব নালাগিব, ওপৰ ফালেও সমান হ'ব লাগিব। তাৰ পাছত আপুনি এইখন শুকাবলৈ যিমান পাৰে আন্ধাৰ ঠাইত থৈ দিব। আৰু এইখন যেতিয়া শুকা হৈ যাব, তাৰ ওপৰত আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ডিজাইন বনাই ল'ব পাৰিব। মই ডিজাইন বনোৱা ভিডিঅ'টোতো আপোনালোকক দিছোঁৱে, আৰু যদি বিচাৰে আপোনালোকে, মই আকৌ এটা ভিডিঅ' বনাই দিম। আশা কৰোঁ আপোনালোকে মই কোৱা কথাবোৰ ভালদৰে বুজি পাইছে। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক পুনৰ লগ পাম।